আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই বনাবলৈ গৈ আছোঁ আজি চিকেন। তো ৰেচিপিটো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব মই কেনেকৈ বনাওঁ। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবই। তো এতিয়া বলক মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাওঁ। মই ইয়াতে দুটা পিঁয়াজ, বিলাহী দুটা আৰু এতিয়া মছলাখিনি পিচি লৈছোঁ। মছলাখিনিত মই পিঁয়াজ, নহৰু, আদা, জলকীয়া, জিৰা আৰু যি লাগে পিচি লৈছোঁ। আৰু এতিয়া মই মাংসখিনি ভালদৰে মিক্স কৰি ল'ম মছলাৰ লগত। তাৰ পাছত মই এইটো অলপ টাইম কাৰণে ঢাকি থৈ দিম, আধা ঘণ্টামান কাৰণে। তাৰপাছত মই বনাম। তো চাই থাকক মই কেনেকৈ মেৰিনেট কৰোঁ। এতিয়া মই বিলাহী পিঁয়াজখিনিও দি দিছোঁ ইয়াতে একেলগত। মই এতিয়া ভালকৈ এইটো মছলাৰ লগত মিক্স কৰি লওঁ। তো চাই থাকক। আৰু এয়া মোৰ দেখিছেনে পূৰা হৈ গ'ল মিক্স কৰা। এইটো মই এতিয়া থৈ দিম। দেখিছেনে মেৰিনেট কৰা মাংসখিনি আধা ঘণ্টামান থৈ দিয়াৰ পাছত কেনেকুৱা ৰং হৈছে, কি ধুনীয়া। আৰু এইফালে মই কেৰাহী পাতি দিলোঁ, কেৰাহীত তেল দি দিলোঁ। এতিয়া মই মাংস নহয় আলু আৰু কবিখিনি, ফুলকবিখিনি ভাজি ল'ম। আৰু আপোনালোকে ফুলকবি দি মাংস পাইছেনে? খাই চাবচোন, বহুতেই ভাল লাগে খাই, মাংসৰ লগত বহুতেই মিলে ফুলকবি। আৰু মই ফুলকবিখিনি ভাজি লওঁ অলপ তেলত, তাৰপাছত আলুখিনি ভাজি তাৰপাছত দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, মই ভাজি লওঁ। দেখিছেনে ৰন্ধা হৈছে। তো মই দেখাই আছোঁ ৰ'ব বেক কেমেৰাকে। তো মোৰ ভাজা হৈ গ'ল। এতিয়া মই ভাজিম, আলুখিনি ভাজি লওঁ। তাৰপাছত একেবাৰে মছলাখিনি ভাজি আৰু মাংসটো ভাজি বহাই দিম। আৰু চাই থাকক, মই দেখাই আছোঁ বেক কেমেৰাকে ৰ'ব। আৰু গাইজ দেখিছেনে মোৰ পূৰা ভাজা হৈ গ'ল। আৰু এইটো তেলতে মই এতিয়া আলুখিনি ভাজি ল'ম। তো এতিয়া মই আলুখিনি ভাজি ল'ম আৰু মোৰ ফাইনেলি আলু ভাজাও হৈ গ'ল। আৰু চেম তেলতে মই এতিয়া মছলাখিনিও ভাজি ল'ম। এনেদৰে বনালে বহুতেই ভাল লাগে খাই মাংসখিনি। আৰু এতিয়া মই মছলাখিনি ভাজি লওঁ। আৰু মছলাখিনি কি কি আছিল আপোনালোকক কৈছিলোঁৱেই, সেইখিনিয়ে মছলা। আৰু মই বেলেগ কি দিম মানে গৰম মছলা অলপ দি দিম। গৰম মছলা নহয়, চৰি, মিট মছলা, ছানৰাইজৰ মিট মছলা অলপ দিম। মই পাছতকৈ দিম, এতিয়া নিদিওঁ। আৰু আপোনালোকেও ফুলকবি দি খাই চাব পাৰে, বহুতেই ভাল লাগে খাই। আৰু যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰি দিব ক'ৰ পৰা চাই আছে, তেতিয়া মোৰো ভাল লাগিব। আৰু মই যে মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ, সেয়া মাংসখিনি মই এতিয়া ভাজি ল'ম মছলাত। অলপ পানী দি দিছোঁ, নহ'লে মাংসখিনি লাগি ধৰিছিলে। তো পানী দি মই এতিয়া ফুলকবি আলুখিনিও দি দিলোঁ ইয়াতে। আৰু ভাজা হৈ গ'ল মোৰ। মই এতিয়া অলপ ইয়াত মছলা এড কৰিম, ছানৰাইজ মিট মছলা। বাহিৰা একো মছলা মই এড কৰা নাছিলোঁ ইয়াত। তো এতিয়া মই ছানৰাইজ পাউডাৰেই অকল এড কৰিলোঁ। আৰু কোনো ধৰণৰ পেকেট মছলা ইউজ কৰা নাই, চিম্পুলকৈ বনাইছোঁ। আৰু গাইজ মই এতিয়া পানী দি দিম, তো ঢাকি থৈ দিওঁ পানী দি। দেখিছেনে মোৰ চব্জি কি ধুনীয়া কালাৰ হৈছে। আৰু মোৰ ৰেডি হৈ গ'ল অলৰেডি। আৰু আপোনালোককতো দেখালোৱেই কেনেদৰে বনাইছিলোঁ মই। আৰু আপোনালোকেও বনাই খাব পাৰে ফুলকবি দি। ফুলকবি দি বনালে বহুতেই টেষ্টি হয় খাবলৈ, মানে ভাল লাগে। আৰু চবেতো নাজানে, কিছুমানেতো আলু দিহে অকল বনায়। ফুলকবি দিও মিলে মাংস চব্জি, আপোনালোকে বনাই খাব পাৰে। আৰু আমিতো ফুলকবি দি খায়েই থাকোঁ, বহুতেই ভাল লাগে খাই। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ। তো আজিলৈ বাই।